বেজবৰুৱা বোধ কৰোঁ এই কাহিনীৰ যিটো সংক্ষিপ্ততা সেইটোৰ প্ৰতি বৰ সজাগ হৈ থকা নাছিল হয়তো মানে কথাবোৰ বহলাই গৈ আছে যে ধৰি লওক জাতিৰামৰ জাত বা অন্য গল্পটা আমি পাওঁ যে কোনোবা মানুহজনৰ বিষয়ে ক'বলৈ যাওঁতে এইডোখৰতে আমি মানে সেই সাধু কথা কোৱা ককাজন আহিলে যে এইডোখৰতে আমি কথা এটা মনে কৈ থওঁ বুলি কয় বেলেগ এটা কাহিনী এই ভাগৰ গল্পত তেওঁ সেইটো কৰা নাই বিষয়ৰ পৰা তেওঁ আঁতৰি যোৱা প্ৰথম ভাগৰ গল্পসমূহত তেওঁ আঁতৰি গৈছে কিন্তু দ্বিতীয় ভাগৰ গল্পসমূহত তেওঁ মূল বিষয়ৰ পৰা আঁতৰি যোৱা নাই অপ্ৰাসংগিক কোনো কথা অৱতাৰণা কৰা নাই ইয়াত আমি সেই গল্প লেখক আধুনিক চুটি গল্পকাৰ বেজবৰুৱাকহে আমি পাওঁ আমি সেই অন্য কাকো নাপাওঁ আমি সেই সাধু কথা কোৱা মানুহজনো নাপাওঁ আৰু আমি তাত কৃপা বৰবৰুৱাকো নাপাওঁ আৰু নহয় বেজবৰুৱা নিজে এইটো বিষয়ত নিশ্চয় সজাগ আছিল আৰু সেইকাৰণেই তেওঁ ক'তো নিজে চুটি গল্প শব্দটো ব্যৱহাৰ কৰা নাই চুটি গল্পৰ নামটো তেওঁ কোনো তেওঁৰ গল্পৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই তেওঁ কোনো ক্ষেত্ৰত গল্প বুলি কৈছে আৰু কোনো কথাত সাধু বুলি কৈছে আৰু ক'ৰবাত এবেগেটীয়া সাধু চুটি গল্পৰ নামটো তেওঁ ব্যৱহাৰ কৰা নাই চুটি গল্প তেওঁ পঢ়িছিল তেওঁ জানিছিল কিন্তু তেওঁ নিজৰ ৰচনাসমূহৰ ক্ষেত্ৰত চুটি গল্পৰ নামটো তেওঁ ব্যৱহাৰ কৰা নাই গতিকে বেজবৰুৱা যে এই বিষয়ে সজাগ আছিল সেইটো ইয়াৰ পৰাই বুজিব পাৰি তেওঁৰ গল্পসমূহৰ প্ৰকৃতি যে বেলেগ একেবাৰে পাশ্চাত্যৰ আৰ্হিতেই তেওঁ গল্পবোৰ সম্পূৰ্ণভাৱে ৰচনা কৰা নাছিল তাৰ প্ৰমাণ এইটোৱেই আৰু এটা কথা মন কৰিবলগীয়া কথা যে বেজবৰুৱাই সৰহভাগ গল্প লিখিছিল অসমৰ পটভূমিতে কাৰণ অসমীয়া সমাজখনেই তেওঁৰ প্ৰধান লক্ষ্য আছিল কিন্তু অসমীয়া সমাজৰ বাহিৰেও অন্য সমাজৰ পটভূমিত তেওঁ গল্প ৰচনা কৰিছিল আৰু সেইকেইটা গল্প যিকেইটা গল্প তেওঁ ৰচনা কৰিছিল সেইকেইটা গল্প কোনো নহয় কোনো এটা দিশৰ পৰা একেবাৰে বৈশিষ্ট্যপূৰ্ণ এতিয়া বেজবৰুৱা উৰিষ্যাত আছিল ভালেমান দিন বহুত বছৰ আছিল উৰিষ্যাৰ পটভূমিত তেওঁ দুটা অতি ভাল গল্প ৰচনা কৰিছিল অতি ভাল গল্প তাই এটা হ'ল কন্যা আৰু আনটো হ'ল ৰতন মুণ্ডা এই দুয়োটাই গল্প উৰিষ্যাৰ পটভূমিত ৰচনা কৰা আৰু এই দুয়োটা গল্পৰে মূল বিষয়টো হ'ল প্ৰেম আৰু দুয়োটা গল্পতে বেজবৰুৱাই দেখুৱাইছে প্ৰেমৰ দৃঢ়তা আৰু মহত্ব কিন্তু ইয়াত বিয়োগাত্মক চিত্ৰ এখনো আছে বিয়োগাত্মক চিত্ৰ আছে কিন্তু তাৰ মাজেতো প্ৰকাশ পাইছে প্ৰেমৰ দৃঢ়তা আৰু মানে গল্পটো পঢ়ি শেষ হোৱাৰ পিছতো সেই যিটো আবেগ পাঠক শ্ৰোতাৰ মনত যিটো আবেগৰ যিটো বৰ্ণ সেইটো ৰৈ যায় অলপ সময় এনেকুৱাই হ'লনে ইমান ভাল পাইছিলে এই যিটো সেইটো মানে এই যিটো ভাৱ এই ভাৱটোৱে মানে তেওঁলোকক সেই গল্পটোৰ প্ৰতি সেই চৰিত্ৰকেইটাৰ প্ৰতি বাৰে বাৰে তেওঁলোকক মনত পেলাই থাকিব এতিয়াও আমি যদি সেই গল্পকেইটা পঢ়ো এতিয়া সেইখন সমাজ নাই সেই তেওঁলোকৰ জনজাতীয় মানুহ হয়তো এতিয়া তেওঁলোক বহুত শিক্ষিত হৈ গ'ল আধুনিক কিন্তু তথাপিতো সেই যিটো পৰিৱেশ যিটো পৰিস্থিতি আৰু যিটো চিত্ৰ আমি আমাৰ মানসপটত যিখিনি চিত্ৰ আমি ভাবি লওঁ সেই চিত্ৰখিনি ইমান দৃঢ় ইমান সঁচা যেন লাগে ইমান সজীৱ তেওঁ সেইটো কেনেকে কৰিছিলে বাৰু নহয় তেওঁ সেই সমাজখনৰ লগত তেওঁৰ ঘনিষ্ঠ পৰিচয় ঘটিছিল উৰিষ্যাৰ সমাজখনৰ লগত তেওঁৰ ঘনিষ্ঠ পৰিচয় ঘটিছিল আৰু সেইকাৰণে উৰিয়া জীৱনৰ পটভূমিতে এই দুটা গল্প তেওঁ লিখিব পাৰিছিল এটা কন্যা গল্পটো এহাল কোল ডেকা গাভৰুৰ প্ৰেমৰ মানে মহত্বটো তেওঁ দাঙি ধৰিছিল কিন্তু গল্পটোৰ সেইটো এটা ডাঙৰ বৈশিষ্ট্য নহয় সেইটোৱে একমাত্ৰ বৈশিষ্ট্য নহয় ঠিক তেনেদৰে ৰতন মুণ্ডা গল্পটোৰো প্ৰেমৰ মহত্বটো প্ৰকাশ পাইছে কিন্তু সেইটোৱে গল্পটোৰ একমাত্ৰ বৈশিষ্ট্য নহয় এই গল্প দুটাৰ এটা ডাঙৰ বৈশিষ্ট্য আছে আৰু সেইটো হ'ল প্ৰাকৃতিক পৰিৱেশৰ বা প্ৰকৃতিৰ একেবাৰে মৰ্মস্পৰ্শী বৰ্ণনা সেইটো কথাই মই ক'ব বিচাৰিছো যে আমাৰ চকুৰ আগত ইমান ধুনীয়াকে এখন প্ৰকৃতিৰ জগতখন ইমান ধুনীয়াকে ফুটি উঠে এতিয়া মই ৰতন মুণ্ডা আৰু কন্যা গল্প পঢ়া বহুত দিন হৈ গ'ল তথাপিতো মানে মোৰ মনত যেন এখন হাবিতলীয়া অঞ্চল নদী এখন ধুনীয়া বৈ আহিছে এইটো নিৰ্জন পৰিৱেশ হয়তো মাজে মাজে চৰাই চিৰিকটি দুআষাৰ মাত এই যিটো বৰ্ণনা যিখন চিত্ৰ আমাৰ মনলৈ আহে এইটো তেওঁৰ মানে বিশিষ্ট লেখন হলে এটা বিশিষ্ট দিশ বুলি আমি ক'ব নোৱাৰো মানে প্ৰকৃতিৰ বৰ্ণনাটো
বেজবৰুৱা যে সিদ্ধহস্ত আছিল তাৰ প্ৰমাণ আমি এই দুটা গল্পৰ পৰাই পাওঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল গল্প দুটাৰ মানুহ আৰু প্ৰকৃতিৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো ইমান ভালদৰে তেওঁ বেজবৰুৱাই ফুটাই তুলিব পাৰিছে যে তাৰ তুলনা আমি খুব কমেই পাওঁ আমাৰ সাহিত্যত টমাছ হাৰ্ডিৰ উপন্যাসত আমি এটা কথা পাওঁ যে তেওঁৰ উপন্যাসত প্ৰকৃতি এটা জীৱন্ত চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে প্ৰতিখন উপন্যাসতে প্ৰকৃতি এটা বিশিষ্ট চৰিত্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে ঠিক তেনেকৈ বেজবৰুৱাৰ এই দুটা গল্পটো প্ৰকৃতি একোটা বিশিষ্ট চৰিত্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে ইয়াত কন্যা যিটো গল্প কন্যা নদীটো এটা সজীৱ চৰিত্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে কন্যা নদীটো এটা চৰিত্ৰ হৈ পৰিছে এটা যেন সেই চৰিত্ৰখনক তেওঁ যেন মানৱীয় ৰূপ দান কৰিছে যিকোনো এটা মানুহৰ চৰিত্ৰ নিচিনা কন্যা নদীটো এটা চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে এইটো কৰিব পৰাটো কম কথা নহয় এইটো কৰিছিল টমাছ হাৰ্ডিয়ে ইংৰাজী উপন্যাস অথচ নদীখনৰ সেই কুলু কুলু ধৰণেৰে বৈ যায় কিন্তু মানে আমি যেতিয়া গল্পটো পঢ়ো কথা যেন নদীখনে যেন সেই নায়ক বা নায়িকাৰ চৰিত্ৰৰ লগত যেন তেওঁৰ লগত সমগতি হৈছে আচলতে মানুহৰ যিটো আবেগ অনুভূতি সেই আবেগ অনুভূতি তেওঁ সেই নদীটো আৰোপ কৰিছে সেই প্ৰকৃতিটো আৰোপ কৰিছে মানুহ আৰু প্ৰকৃতিৰ মাজত যিটো সম্পৰ্ক নিবিড় সম্পৰ্ক সেই সম্পৰ্কটো তাত বেজবৰুৱাই অতি সুন্দৰভাৱে দেখুৱাই দিছে গতিকে এই গল্প দুটাৰো এটা বিশেষ স্থান আছে বেজবৰুৱাৰ গল্পসমূহৰ মাজত বংগদেশৰ পটভূমিত গল্প লৈ ৰচনা কৰিছে কিন্তু এই দুটা গল্পৰ আকৰ্ষণ এইকাৰণে অধিক আৰু এটা কথা বেজবৰুৱাৰ গল্পৰ চৰিত্ৰ সম্পৰ্কে অলপ ক'বলগীয়া আছে বিভিন্ন লোকৰ চৰিত্ৰ তেওঁ আঁকি উলিয়াইছে আমি ক'লো কিছুমানক তেওঁ আমাৰ মানুহক নিন্দা কৰিছে কিন্তু বেজবৰুৱাৰ আটাইবোৰ গল্প যেতিয়া আমি পঢ়ি চালিতে দেখিম যে পুৰুষৰ তুলনাত নাৰী চৰিত্ৰবোৰ বেছি উজ্জ্বল আৰু নাৰীৰ প্ৰতি যে বেজবৰুৱাৰ বিশেষ ধৰণৰ সহানুভূতি আছিল তেওঁৰ গল্পসমূহৰ পৰা এই কথাটো বুজিব পাৰি আজি বৰ্তমান সময়ত আমি এতিয়া নাৰী নিৰ্যাতনৰ কথা কৈ আছো বিভিন্ন ধৰণে নাৰীক নিৰ্যাতন কৰিছে কোনো কোনো পুৰুষে বেজবৰুৱাৰ তাহানিতে এই কথাটো উপলব্ধি কৰিছে তেওঁৰ বেছিভাগ নাৰীৰ প্ৰতিবাদী চৰিত্ৰ আনকি সেই লাওফুলা গল্পটোতো সেই অকমান ঠিক তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে ঠিকেই কিন্তু তথাপিতো তেওঁ মানে ভৱিষ্যত সমাজখনক তেওঁ যে এনেকুৱা এটা পৰিস্থিতি যে পৰিছিলে এটা নিজকে আত্মসমালোচনা কৰিছে সেই বিশেষ নাৰী চৰিত্ৰটোৱে আৰু এই আত্মসমালোচনাটো বৰ ডাঙৰ বস্তু তেওঁ কেইবাটাও নাৰী চৰিত্ৰ আছে য'ত আমি সেই নিৰ্যাতিত নাৰীৰ প্ৰতিফলন ঘটা দেখা পাওঁ পাটমুগীটো বৰ শক্তিশালী চৰিত্ৰ কিন্তু পাটমুগীৰ অৱশ্যে কথাটো অলপ বেলেগ নিৰ্যাতনৰ হেৰিটো আছে কিন্তু আন কেইটামান গল্প আছে যিকেইটা গল্পত পুৰুষে নাৰীক কিদৰে নিৰ্যাতন কৰিছে কিদৰে প্ৰবঞ্চনা কৰিছে কিদৰে অত্যাচাৰ কৰিছে তাৰ এটা প্ৰতিফলন ঘটা আমি মৰ্মস্পৰ্শী চিত্ৰই আছে অতি সুন্দৰভাৱে বেজবৰুৱাই এইবিলাক দেখুৱাই থৈ গৈছে আজি আমি যিবোৰ কথা আলোচনা কৰিবলৈ লৈছো বৰ্তমান সমাজত বেজবৰুৱাই তাহানিতে সেইবোৰ উপলব্ধি কৰিছিল গতিকে তেওঁ এজন ভৱিষ্যত দ্ৰষ্টা আছিল বুলি আমি খুলক বঢ়াই কোৱা নহ'ব নিশ্চয় নাৰীৰ সপক্ষে তেওঁ তেতিয়াই মাত মাতি থৈ গৈছিল মানে এটা জাগৰণ এটা সৃষ্টি কৰি থৈ গৈছিলে কিন্তু হয়তো সেই দুৰ্ভাগ্যবশতঃ হয়তো সেই সময়ছোৱাৰ সমাজখনে সেই কথাটো সিমান গুৰুত্ব নিদিলে হয়তো বা মন নকৰিলে তেতিয়া ইমানখিনি হোৱাও নাছিল তেতিয়া আমাৰ ইমান সমাজ সজাগ হৈ উঠা নাছিল নাৰী সদায় পুৰুষৰ অধীন বুলিয়েই ধৰি লোৱা হৈছিল এতিয়াহে সেই ধাৰণাটো লাহে লাহে আঁতৰিছে কিন্তু বেজবৰুৱাৰ সময়ত সেই ধাৰণাটো আছিল আৰু বেজবৰুৱাৰ প্ৰথম গল্পটোৱে মন কৰিবলগীয়া সেউতী নামৰ যিটো প্ৰথম গল্প সেই গল্পটোতে তেওঁ এনেকুৱা এটা সমাজত এনেকুৱা এটা দিশৰ আভাস দি থৈ গৈছে সেউতী এগৰাকী সৰু ছোৱালী সেই ছোৱালীজনী বিয়া হৈছিল 7 বছৰ বয়সতে 7 বছৰ বয়সতে বিয়া দি তেওঁ ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল কিন্তু সৰুৰে খাৱকৰ ঘৰত সেউতীক গ্ৰহণ নকৰিল এটা মিছা অপবাদ দি তাইক পিতৃগৃহলৈ ঘূৰাই পঠালে সেউতীয়ে তেতিয়া বিয়া সম্পৰ্কে স্বামী সম্পৰ্কে একো ধাৰণাই হোৱা নাছিল
গতিকে আনন্দ মনেৰে খেউতি পিতৃগৃহলৈ ঘূৰি আহিল 5 বছৰৰ পিছত অৰ্থাৎ খেউতিৰ যেতিয়া 12 বছৰ হ'ল তেতিয়া সেইটো দ্বিতীয় বিবাহ হ'ল স্বামীয়ে দ্বিতীয় বিবাহ কৰাই লৈ গ'ল আকৌ ঘৰলৈ এইবাৰ স্বামীৰ ঘৰত আৰম্ভ কৰিলে অত্যাচাৰটো স্বামীৰ বায়েক আৰু মাকে তেতিয়া খেউতিৰ দেউতাকে মোকৰ্দমা তৰিলে আৰু মোকৰ্দমা তৰাৰ পিছত স্বামীয়ে খেউতিক আদৰি লৈ গোপনে মাক আৰু বায়েকে নেদেখাকৈ কথা পাতিবলৈ আৰম্ভ কৰিলে এইটো আৰু মাক আৰু শাহুৱেকৰ বায়েকৰ সহ্য নহ'ল বিষ খুৱাই খেউতিক হত্যা কেতিয়া মানুহ ইমান নিকৃষ্ট স্তৰলৈ যাব পাৰে সেই তাহানিতে শাহু আৰু বোৱাৰীৰ সম্পৰ্ক সেই সময়তো যে আছিল তেনেকুৱা সম্পৰ্ক তিতা সম্পৰ্ক বেজবৰুৱাৰ এই গল্পটোৰ পৰাই আমি জানিব পাৰো আৰু সেই তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি নোহোৱাহেঁতেন তেওঁ নিশ্চয় নিলিখিলেহেঁতেন গতিকে গল্পটো পঢ়ি উঠাৰ পিছত গল্পৰ আটাইবোৰ লক্ষণ তাত চুটি গল্পৰ আটাইবোৰ লক্ষণ তাত প্ৰকাশ পোৱা নাই কিন্তু গল্পটো পঢ়ি উঠাৰ পিছত এই খেউতিৰ প্ৰতি মানুহৰ হৃদয় বেদনাৰে উপচি পৰে এটা সহানুভূতিৰে উপচি পৰে বেদনাবোধ জন্মে গতিকে বেজবৰুৱাৰ গল্পত এই আটাইবোৰ কথা সোমাই আছে আমি সেই সময়ৰ অসমীয়া সমাজখনো পাওঁ আৰু লগতে সেই সমাজত বাস কৰা কিছুমান ব্যক্তিৰ আমি চৰিত্ৰ স্যাৰ মনস্তাত্ত্বিক দিশ স্যাৰ আমি সেই মুক্তি গল্পটোৰ বিষয়ে শিশু মনস্তত্ব আৰু তাত এই যিটো এতিয়া ৰেলিভেণ্ট যিটো মানে ল'ৰা ছোৱালীক যে সদায় যে জোৰ জবস্তিৰ শাসন কৰে সিহঁতৰ মানে এটা স্যাৰ সেইটো অলপ এডুকেশ্যনৰ যিটো আমাৰ মডাৰ্ণ যিখিনি থিয়ৰিজ বা ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগে সেই তেতিয়া হয়তো ইমানখিনি বস্তু নাছিলে নহয় স্যাৰ তথাপি যি সময়ত মনস্তত্বৰ বিকাশ ঘটাই নাছিল মনস্তাত্ত্বিক চিন্তা চৰ্চা তেতিয়ালৈকে কৰা হোৱা নাছিল চুটি গল্পটো মনস্তাত্ত্বিক দিশটো আহিছে বহুত পিছত কিন্তু বেজবৰুৱাই সেই সময়তো শিশু মনস্তত্বৰ এটা চিত্ৰ এই সুকুমাৰ চৰিত্ৰটোৰ জৰিয়তে দেখুৱাই থৈ গৈছে আৰু সেইকাৰণে এই গল্পটো ইমান আকৰ্ষণীয় বৰ সহানুভূতি উদ্ৰেক কৰে গল্পটো বৰ দুখ লাগে যে ককাইজন ইমান শিক্ষিত ব্যক্তি ইমান জনা বুজা ল'ৰা ইমান পঢ়াটো ভাল তেওঁ এজন উকিল অথচ তেওঁ ভায়েকক ইমান কঠোৰ শাসনৰ মাজত ৰাখি তেওঁ ভায়েকৰ মানসিক জগতখনৰ বিষয়ে তেওঁ কিয় বুজিবলৈ চেষ্টা নকৰিলে অকল শিশু মনস্তত্বৰেই যে তেওঁ চৰিত্ৰ আঁকি উলিয়াইছিল সেইটো নহয় অন্যান্য কিছুমান চৰিত্ৰটো তেওঁৰ মনস্তাত্ত্বিক চিন্তাৰ আমি আভাস পাওঁ যেনে পাটমুগী গল্পটো পাটমুগীক স্বামীয়ে প্ৰত্যাখ্যান কৰিছিল নহয় জানো তাৰপিছত পাটমুগীয়ে স্বামীৰ বিৰুদ্ধে মোকৰ্দমা তৰিবলৈ আগবাঢ়িছিল কিন্তু শেষত তেওঁৰ মনৰ পৰিৱৰ্তন ঘটিল আৰু কেনেকে পৰিৱৰ্তন ঘটিল সেইটো আমি জানো তেওঁ পুৰুষ চৰিত্ৰৰ বিষয়ে বিভিন্ন সেই যাত্ৰা পথতো তেওঁৰ খুৰাকজনৰ তেওঁৰ প্ৰতি যিটো তেওঁ চাৱনি সেইটোৱেও তেওঁক এটা পুৰুষৰ চৰিত্ৰৰ এটা অন্য এটা দিশৰ বিষয়ে তেওঁ এটা ধাৰণা এটা মনত জন্ম দিলে গতিকে এনেকে তেওঁ আগবাঢ়ি প্ৰথমতে অকমান এটা হেৰি আহিছিল দুৰ্বলতা কিন্তু তেওঁ অতি সহজে এইটো অতিক্ৰম কৰিলে কাৰণ আমাৰ সমাজৰ যিটো নৈতিক বান্ধোন সেইটোৰ প্ৰতি পাটমুগী সজাগ আছিল গতিকে বেজবৰুৱাই আমাৰ সমাজৰ নৈতিক দিশটোৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিছিল সেইটো উলংঘা কৰিবলৈ দিয়া নাই তেওঁৰ দৃষ্টিত তুলাচনীখন সদায় সমান হ'ব লাগিব সেইকাৰণে পাটমুগী সামান্য পৰিমাণে অলপ পিছল খালেও তেওঁ কিন্তু একেবাৰে পিছলি নগ'ল কিন্তু এই মহাত্মা গান্ধীৰ প্ৰসংগটো আনি অকমান গল্প হিচাপে গল্পটো ৰসভংগ হোৱা নাই দেখা নাযায় বাৰু সেই কথাখিনি অকমান মানে যিটো বৰ আতিল যিটো আগবাঢ়ি আহিছিলে শেষত যেন সেই পিছত অকমান শিথিল হ'ল সেই কথাখিনি সংযোগ নকৰা হলেও গল্পটো একো হানি নহলহেঁতেন কিয় দিলে মই আৰম্ভণিতে কৈছো যে মুক্তি আৰু ফদৰীৰ বাহিৰে বাকী কেইটাৰ কাহিনী আতিল নহয় বেজবৰুৱাই এনেধৰণৰ কিছুমান কথা সংযোগ কৰিছে যিবোৰ সংযোগ নকৰা হলেও গল্পকেইটাৰ কোনো হানি নহলহেঁতেন এই পাটমুগী গল্পটোত আমি যিখিনি কথা পাইছো আৰু সেই জাতিৰামৰ জাত গল্পটো ইমান ধুনীয়াকে আগবাঢ়িছে কিন্তু মাজে মাজে সেই মানে অমুকৰ বিষয়ে গল্পটো আছেই শিথিলতা পুৰা মাত্ৰ শিথিলতা উপন্যাস আমি বুলিয়েই ক'ব পাৰি আৰু
বিষয়ৰ পৰা বিকণ্ঠলৈ বেজবৰুৱা গুচি গৈছিল কিন্তু আমনি নালাগে কেৱল তেওঁ হাস্যৰস আমনি নালাগে তেওঁৰ সাৱলীল ভাষা আৰু হাস্যৰসৰ কাৰণে তেওঁৰ কোনো এটা গল্পই আমনিদায়ক নহয় এটাই বেজবৰুৱাৰ বিশেষত্ব আৰু গল্পবোৰ পঢ়ি আমি মানে একদম অসমীয়া সমাজখনৰ এটা গোন্ধ পোৱা নিচিনা লাগে তেওঁৰ অসমীয়া সমাজখনৰ মাটি পানী গোটেইখিনি মানে অসমৰ জাতীয় জীৱনৰ লগত তেওঁৰ সম্পৰ্ক ইমান ঘনিষ্ঠ আছিল যে তেওঁৰ প্ৰতিটো লেখাতেই প্ৰতিটো গল্পতেই আমি অসমীয়া সমাজখন পাওঁ আমাৰ চকুৰ আগত ভাহি উঠে প্ৰতিটো শব্দ আৰু সেই শব্দবোৰ এতিয়া আমি অভিধানতহে বিচাৰি কিছুমান এনেকুৱা মানে আমাৰ দুৰ্ভাগ্য এইটোৱে যে অভিধানতো হয়তো অসমীয়া অভিধানতো সেই তেতিয়া আমাৰ যিখিনি প্ৰচলিত যিখিনি অসমীয়া শুদ্ধ অসমীয়া শব্দ তাৰ হয়তো ভালেখিনি শব্দ আমাৰ অভিধানত সেইখিনি সংৰক্ষিত হৈ থকা নাই কিন্তু আমি বেজবৰুৱাৰ ৰচনাত সেইখিনি পাওঁ বেজবৰুৱাৰ চুটিগল্প গোটেইখিনি সংগ্ৰহ কৰি গোটেই শব্দবোৰ যদি বাছি উলিওৱা যায় তেতিয়া আমি এখন অসমীয়া সমাজৰ আমি যিখিনি শব্দ প্ৰয়োগ কৰিছিলোঁ দৈনন্দিন জীৱনৰ ব্যৱহাৰ্য সামগ্ৰীয়ে হওক বা অন্য কথা বতৰাই হওক প্ৰত্যেকটো দিশৰ প্ৰতি ইমান সূক্ষ্ম দৃষ্টি আছিল কোনো অসমীয়া লেখকৰ বোধ হয় নাই সম্ভৱ হৈছিল কি কাৰণে বেজবৰুৱাই অসমীয়া সমাজখনৰ একেবাৰে হাড়ি হিমজুৱে চিনি পাইছিল হাড়ি হিমজুৱে চিনি পাইছিল আৰু বেজবৰুৱাৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ'ল এইটোৱেই যে বেজবৰুৱা কেতিয়াও অনুকৰণ ধৰ্মী নাছিল অসমীয়া সমাজক তেওঁ নিন্দা কৰিছিল অনুকৰণ ধৰ্মিতাৰ কাৰণে চাহাব হ'বলৈ বিচৰাৰ কাৰণে অসমীয়া সমাজক তেওঁ নিন্দা কৰিছিল বেজবৰুৱাই কাকো সম্পূৰ্ণৰূপে অনুকৰণ আনৰ আৰ্হি তেওঁ লৈছিল আদৰ্শ তেওঁ লৈছিল কিন্তু এই সকলোখিনি তেওঁ অসমীয়া সাঁচত ঢালি লৈছিল অসমীয়া কৰিছিল আনৰ পৰা লৈ তেওঁ অসমীয়া সাজ পিন্ধাইছিল এইটোতেই বেজবৰুৱাৰ কৃতিত্ব গতিকে আনৰ পৰা ল'লেও সেইখিনি আনৰ যেন আমাৰ ধাৰণা নহয় বেজবৰুৱাৰ সম্পূৰ্ণ নিজা সৃষ্টি যেন লাগে বেজবৰুৱাই যিবোৰ চৰিত্ৰ সৃষ্টি কৰিছিল সেইবোৰ সম্পূৰ্ণভাৱে বেজবৰুৱাৰ নিজৰ যদিও তাৰ আৰ্হি তেওঁ আনৰ পৰাই পাইছিল ছাৰ তেওঁৰ গল্পৰ নাৰী চৰিত্ৰ কেইটামানৰ কথাৰ মাজেদি আমি ধৰি লওক নাৰী চৰিত্ৰৰ বিষয়ে কিছু কথা গম পালোঁ তেওঁ পুৰুষ চৰিত্ৰকেইটা তেওঁ সেই গতানুগতিক সাঁচতে ঢালিছিল নে অন্য ধৰণৰ তেওঁ অন্য কিবা বিশেষ নহয় দ্বিতীয় শ্ৰেণীৰ গল্পৰ কথা ক'লো আমি এইকেইটা অলপ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ যেনে বাপিৰাম ধোঁৱা খোৱা একোটা ক্ষুদ্ৰ কথাৰ মাজেদি একোটা চৰিত্ৰৰ এটা বিশিষ্ট দিশৰ তেওঁ আভাস দিছিল যিটো চুটিগল্পত থকা দৰকাৰ এটা সাধাৰণ পৰিস্থিতি সেই পৰিস্থিতিৰ মাজেদিয়েই তেওঁ একোটা চৰিত্ৰ ফুটাই তুলিছে চৰিত্ৰটো এটা বিশেষ দিশ ফুটি উঠিছে গোটেই চৰিত্ৰটো ফুটি উঠা নাই চৰিত্ৰটো এটা বিশেষ দিশ ফুটি উঠিছে গতিকে তাৰ পৰাই আমি চৰিত্ৰটো কেনেকুৱা সেইটো অনুমান কৰি ল'ব পাৰোঁ যেনেকে আমি যদি কৈছোঁ চুটিগল্পত ব্যক্তি চেতনাহে থাকে সামাজিক চেতনা নাথাকে কিন্তু ব্যক্তিক লৈতো সমাজৰ সৃষ্টি গতিকে সেই ব্যক্তিজনৰ এটা দিশৰ জৰিয়তে আমি সেই সময়ৰ সমাজখনকো পৰোক্ষভাৱে পাওঁ ভদৰী গল্পত বৰ ধুনীয়াকে ফুটি উঠিছে যে ভদৰী গল্পত তেওঁৰ ঘৰুৱা জীৱন কেনেকুৱা আৰু ভদৰীৰ জৰিয়তে অকল ভদৰীৰ বৈশিষ্ট্যটোই ফুটি উঠা নাই সেই সময়ৰ অসমীয়া নাৰীৰ বৈশিষ্ট্যটো ফুটি উঠিছে আৰু সেই তেওঁৰ স্বামীৰ লগত যিটো সম্পৰ্ক বা তেওঁলোকৰ পৰিয়ালৰ স্বামীৰ সেই ভায়েকজন গতিকে এই গোটেই বস্তুখিনি আমি মানে যদিও বৰ বিশেষ ভায়েকজনৰ চিত্ৰ তেনেকে নাই মাত্ৰ 2টা নে 3টা সংলাপে আছিল ভায়েকজনে কোৱা কথা দুখাৰ মানে আছিল কিন্তু তাৰ মাজেদি ধৰি লওক যি 2-3টা শাৰী লেখকে লিখিছে যে তেওঁ ভায়েকৰ লগত এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল পৰোক্ষভাৱে তাৰপৰা আমি সেই গোটেই তেওঁৰ জীৱনৰ মানে এটা সেই মুহূৰ্তই নহয় আমি ধাৰণা কৰি ল'ব পাৰোঁ ধাৰণা কৰি গোটেই গাঁৱলীয়া সমাজখনৰ আমি ধাৰণা এটা কৰি ল'ব পাৰোঁ এই অকণমান পৰোক্ষভাৱে হয় পৰোক্ষভাৱে তথাপিতো মানে সেই পৰোক্ষভাৱে হ'লেও এটা বিশাল মানে দৃশ্যপট এখন অংকন কৰিব পাৰোঁ ব্যক্তিৰ জৰিয়তে সমাজৰ প্ৰতিফলন ঘটিছে সেইটো মানে গল্পকাৰ হিচাপে কিন্তু অন্য গল্পকাৰৰ লেখনিত এই বৈশিষ্ট্যটো চব গল্পতে ফুটি নুঠে আৰু ফুটি উঠিলেও একেবাৰে পৰিপূৰ্ণ ৰূপত হয়তো ফুটি উঠে লেখকৰ সমাজখনৰ লগত তেনেকুৱা পৰিচয় নাথাকে বেজবৰুৱাৰ যিমান পৰিচয় আছিল যিটো মানসিক ঘনিষ্ঠভাৱে জানিছিল সকলোতো নাজানে যিটো হাড়ে হুমৰ দিয়ে যিটো শব্দ প্ৰয়োগ কৰা হৈছে তেওঁ গোটেই সমাজখন ফুটাই তুলিব পাৰিছিল আৰু সেইটো তেওঁৰ ৰচনাৰ এটা বিশেষ বৈশিষ্ট্য
আমি দুটা গল্পৰ কথা ক'লো নহয় হয় স্যার বিশ্বাৰ পটভূমিত লিখা হয় হয় এটা হ'ল কন্যা আৰু এটা হ'ল ৰতনমুণ্ডা আৰু দুইটাই প্ৰেমৰ কাহিনী হয় আৰু দুইটাতে প্ৰকাশ হৈছে প্ৰেমৰ মহত্ব হয় এই তেনেধৰণৰ গল্প অসমীয়া পটভূমিত লেখা তেনেধৰণৰ গল্প আছে নাই বেজবৰুৱাৰ বা এই দুটা গল্প যি দুটা গল্পত প্ৰকৃতি এটা বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে মানে নহয় একোটা নদী একোটা মানৱীয় চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে মানুহৰ আবেগ অনুভূতি প্ৰকৃতিত আৰোপ কৰিছে বেজবৰুৱাই যেটো কৰিছিল টমাছ হাৰ্ডিয়ে ইংৰাজী উপন্যাসত তেওঁৰ যিখিনি আধ্যাত্মিক যিখিনি ৰচনা আমি হেতু বিষয়লৈ আমি পৰৱৰ্তী এটা আলোচনা আমি নিশ্চয় আলোচনা কৰিম তেওঁ তত্ত্বকথাখন ইমান গভীৰ এটা বিষয়বস্তু কিন্তু সেই বস্তুখিনি আমি সকলোৱে সাধাৰণ মানুহ এজনে সেইখন যদি পঢ়ে তত্ত্বকথা কিতাপখন পঢ়ে বৰ সৰলভাৱে বুজি পাব আৰু ইমান ইমান গভীৰ সূক্ষ্ম কথা আধ্যাত্মিক কথা তেওঁ ইমান সৰলভাৱে ঠিক তেনেদৰে শংকৰদেৱ মাধৱদেৱৰ কথা সৰলভাৱে দাঙি ধৰিছে বৰ সৰলভাৱে দাঙি ধৰিছে সকলো মানুহে বুজিব পৰাকে সাধাৰণ মানুহে বুজিব পৰাকে জটিল কথাবোৰ তেওঁ সৰল কৰি পেলাইছে হয় বৰ এইটো কিন্তু মানে গতিকে আমি তেওঁক মানে আমি অকল হাস্যৰসিক বেজবৰুৱা সেই হিচাপেই নহয় তেওঁ মানে ইমান গভীৰ তত্ত্বদৰ্শী হেৰি এটা দৃষ্টিভংগী এটাও আছে গতিকে সেই বিষয়লৈ আলোচনা কিমান দূৰ হৈছে আমি গম নাপাওঁ কিন্তু আমি আশা কৰিছোঁ যে আমাৰ কোনোবা এটা বিশেষ আলোচনা সত্ৰত আমি নিশ্চয় বিষয়লৈ আলোচনা কৰিম বেজবৰুৱাৰ ৰচনাসমূহৰ মাজত এনে এবিধ ৰচনা নাই যিবিধক আমি সহজে উপেক্ষা কৰিব পাৰোঁ আটাইবোৰ থালতে তেওঁ হাত দিছিল নহয় প্ৰতিটো থালতে হাত দিছিল আৰু প্ৰতিটো থালতে তেওঁ কম বেছি পৰিমাণে কৃতকাৰ্য হৈছে এইটো কম কৃতিত্ব নেকি আৰু আমি কোনো এটা বস্তুৰ পেলনীয়া বস্তু হিচাপে আমি শিকো নাই বেজবৰুৱাৰ এইটো ৰচনা আমি নপঢ়িলেও হ'ব আমি ক'ব নোৱাৰো তেনে কোনো ৰচনা আমি চবত গোটেইকেইটা তেওঁ প্ৰবন্ধ যিকেইটা অত্যত সিঁচৰতি হৈছে কবিতাই হওক উপন্যাসেই হওক নাটকেই হওক প্ৰবন্ধই হওক সমালোচনাই হওক হাস্যব্যংগ ৰসৰ কথাটো আছেই কোনো এবিধ ৰচনাই উপেক্ষণীয় আমি সহজে উপেক্ষা কৰিব লাগে কাৰণ প্ৰতিবিধ ৰচনাতে তেওঁৰ কিবা নহয় কিবা এটা কৃতিত্ব আছে আৰু এইটো সম্ভৱ হয় এজন অসাধাৰণ প্ৰতিভাশালী লোকৰ বাবে শ্ৰোতা দৰ্শকসকল ইতিমধ্যে আমাৰ আলোচনা ভাগো শেষ হৈছে আৰু আমি এইটো আশা কৰিছোঁ যে শ্ৰদ্ধেয় ভৰালী ছাৰে যিখিনি সাৰগৰ্ভৰ কথা যিখিনি কথা আপোনালোকক কৈ গ'ল আমি যিখিনি কথা তেখেতৰ পৰা গম পালোঁ তাৰ মাজেদি আমি লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ বিশেষ বৈশিষ্ট্যসমূহৰ লগতে গল্পকাৰ বেজবৰুৱা তেওঁৰ যিটো মানসিক তেওঁৰ যি দিগন্ত সেই মানসিক দিগন্ত কিমান সুদূৰ প্ৰসাৰী আছিল তাত তেওঁ বিন্দুৰ মাজত কেনেকৈ সিন্ধুৰ সন্ধান কৰিছিল সেই বিষয়ে গম পালে আপোনালোকেও নিশ্চয় কিছু কথা উপলব্ধি কৰিব পাৰিছে ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি এইটো আশা কৰিছোঁ যে ভৱিষ্যত সময়তো শ্ৰদ্ধেয় ভৰালী ছাৰে আমাৰ লগত আৰু আলোচনা সত্ৰত বহে আৰু আমাক বেজবৰুৱাৰ বিষয়ে আৰু অধিক নতুন কথা কৈ আমাক উপকৃত কৰে এই আশাৰে আজিলৈ উঠিছোঁ নমস্কাৰ